নমস্কাৰ বন্ধুসকল, দুপৰী ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটিত অমৃতৰ সেই দিনটোলৈ ওচৰ চাপি অহাৰ বাবে অৱস্থা বেয়া হৈ গৈ আছে আৰু আজি অমৃতৰ অৱস্থা বৰ ভাল নেদেখি দুপৰীয়ে আৱেগিক হৈ পৰাত অমৃতে দুপৰীক সান্তনা দিব আৰু সান্তনা দি থাকোঁতেই সমুদ্ৰই দেখা পাই খং কৰিব। এতিয়া বাৰু অমৃতক খঙতে অকলে অকলে গালি পাৰি থকাবোৰ আজি সমুদ্ৰই সঁচাকৈ হিয়া উজাৰি গালি পাৰি দিব নেকি জানিবলৈ পাব সোমবাৰৰ খণ্ডটিত। আৰু আনফালে ৰুদ্ৰ আৰু কল্যাণীয়ে কৰা ভুলবোৰ জেলৰ ভিতৰত দুয়োটাই উপলব্ধি কৰিব। এতিয়া বাৰু মাক আৰু দেউতাকে বাধা দিলেও দুবৰী আৰু অমৃতে কল্যাণীহঁতক জেলৰ পৰা উলিয়াই অনা কিবা ব্যৱস্থা কৰিব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক দুবৰী ধাৰাবাহিকখনৰ সোমবাৰৰ সম্পূৰ্ণ খণ্ডটি।